নমস্কাৰ বন্ধুসকল, ক্ৰিকেট গুৰু অসমৰ এটা নতুন ভিডিঅ'লৈ মই ডিম্পু বৰুৱা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু কেইদিনমান আগতে এটা সিৰিজ হৈ গৈছিলে বাংলাদেশ আৰু শ্ৰীলংকাৰ মাজত। বাংলাদেশ শ্ৰীলংকালৈ গৈছিল আৰু 3খন এদিনীয়া মেচৰ এটা সিৰিজ খেলিছিলে। তাত কি হৈছিলে? তাত 3-0ত শ্ৰীলংকাই বাংলাদেশক পৰাস্ত কৰিছিলে। সিৰিজটো দমনমূলকভাৱে জয় কৰিছিলে আৰু এই সিৰিজটোৱে প্ৰথমখন মেচত আমাৰ বিখ্যাত পেচ বলাৰ লাচিত মালিংগাই অৱসৰ ঘোষণা কৰিছিলে, এটা যুগৰ অন্ত পৰিছিলে। সিমানবোৰ হৈছিলে কিন্তু এই সিৰিজৰ শেষৰখন মেচত এটা সাংঘাতিক ঘটনা ঘটি গ'ল। এতিয়া আপোনালোকে ভাবিব যে কি সাংঘাতিক ঘটনা ঘটি গ'ল, নিশ্চয় থাম্বনেইলটো দেখি গম পাইছে। সেই সাংঘাতিক ঘটনাটো হৈছে এটা এক্সিডেণ্ট হৈ গ'ল। যে সিৰিজটো জিকাৰ পাছত পুৰস্কাৰ হিচাপে মেন অফ দ্য সিৰিজ হিচাপে এখন বাইক দিয়া হৈছিলে। এতিয়া সিৰিজটো মেন অফ দ্য সিৰিজত এখন বাইক দিয়াৰ পাছত আমাৰ শ্ৰীলংকাৰ কুশাল মেণ্ডিছ বোলা খেলুৱৈজনে বাইকখন পূৰা চলাবলৈ আৰম্ভ কৰিলে। খেলপথাৰৰ মাজতে গোটেই মানুহৰ মাজত হিৰো ওলাবলৈ গৈছিলে, হিৰো দেখুৱাবলৈ গৈছে আৰু পূৰা বাইক চাইক চলাই। তাৰপৰা কি হ'ল মানে মাজতে সৰি পৰিলে নহয়, মাজতে সৰি পৰি বেহুচ হৈ গ'ল আৰু আকৌ মানুহ আহি পেলাই দাঙি নি পেলাই আকৌ হস্পিটেল নিছে। এতিয়া সম্পূৰ্ণ সুস্থ বুলি জানিব পৰা গৈছে। তেন্তে বেছি দেৰি নকৰা আমি ফুটেজটোৱে দেখুৱাই দিওঁ কেনেদৰে এক্সিডেণ্ট হৈছিলে সেই কুশাল মেণ্ডিছ নামৰ ক্ৰিকেটাৰজনৰ। মোৰ হাতত সেই ফুটেজটো আহি পৰিছে, গতিকে ব'লকচোন আমি চাওঁ কুশাল মেণ্ডিছনো কেনেকৈ এক্সিডেণ্ট কৰিছিলে খেলপথাৰৰ মাজত। কেনেকুৱা কৰি পেলাই তেওঁ এক্সিডেণ্ট হৈ পেলাই হৈ পৰিলে দেখিবলৈ পালে আপোনালোকে। গতিকে দেখিছে এনেকুৱা বাইকখন পালে বুলি ইমান উৰুৱাই দিব নালাগে। গোটেই খেলপথাৰৰ মাজত গোটেই হাজাৰ হাজাৰ দৰ্শকৰ মাজত হাঁহিয়তৰ পাত্ৰ হ'ল। এতিয়া হিৰো ওলাবলৈ গৈছিলে, এতিয়া লাষ্টত গৈ পেলাই কমেডিহে হ'লগৈ, হস্পিটেলত পৰিলেগৈ। গতিকে এনেকুৱা কিছুমান ক্ৰিকেটাৰ থাকে, ফটুৱা ক্ৰিকেটাৰ, এইবিলাক হৈ থাকে। এনেকুৱা ফটুৱা কামবিলাক কৰিব নালাগে আৰু অলপ লিমিটত থাকিলে ভাল হয়। গতিকে ইমানেই ক'ম। আজি যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বিশেষকৈ সেইসকলক শ্বেয়াৰ কৰিব যিসকল ক্ৰিকেট বলীয়া হয় আৰু বিশেষকৈ অসমীয়া হয়। তেতিয়ালৈকে ধন্যবাদ।